শিৱসাগৰ জিলাৰ নামটি এখন গাঁও। গাঁওখনৰ প্ৰত্যেকটো পৰিয়াল স্বাৱলম্বী হৈ উঠিছে গছ মুগাৰ পালন কৰি। গাঁওখনৰ প্ৰত্যেকটো পৰিয়াল আৰু মহিলাসকলেও গছ মুগাৰ পালন কৰি আৰ্থিকভাৱে লাভৱান হৈছে। যোৱা 10 বছৰ ধৰি গাঁওখনত পৰিয়ালসমূহে গছ মুগা পালন কৰি আহিছে। আমি দেখছো মাউত গাঁৱৰ যুৱকসকলে আজি প্ৰায় 10 বছৰমানৰ আগৰ পৰাই আমি প্ৰায় এটা বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছোঁ বুলি ক'লেও বহাই কোৱা নহ'ব। যিহেতু আমি মুগা সঁচ চৰকাৰীভাৱে আমি কেতিয়াও নাপাওঁ। আমি নিজেই মুগা সঁচ উৎপাদন কৰি মুগা সঁচ বনাই আমি সকলোৱে ভাগে ভাগে মুগা পালন কৰাত ব্ৰতী হৈ আছোঁ। ৰাজ্যৰ ৰেচম বিভাগৰ উপেক্ষিত গাঁওখনত গছ মুগা পালন কৰা পৰিয়ালসমূহক বিভাগটোৱে কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই। উপযুক্ত বজাৰৰ অভাৱৰ কাৰণে কম মূল্যতে গছ মুগা বিক্ৰী কৰি আহিছে। ফলত মধ্যভোগী ব্যৱসায়ী অধিক লাভৱান হোৱাৰ বিপৰীতে মুগা পালকসকল আৰ্থিকভাৱে পিছ পৰি গৈছে। বৰ্তমান বজাৰত মুগা প্ৰতি হাজাৰত দৰ 3,000 পৰ্যন্ত হয়। আনহাতে গছ মুগা বাবে প্ৰয়োজনীয় চোম গছ গাঁওবিলাকত কমি অহাৰ ফলতো মুগা পালকসকল বিপদৰ সন্মুখীন হৈ আহিছে। চাহ বাগিচাবিলাকত প্ৰয়োগ কৰা দৰৱ স্প্ৰেৰ ফলতো মুগা পালনত ব্যাঘাত জন্মি আহিছে। আপোনালোকে মুগাবোৰ ক'ত বিক্ৰী কৰে? আমি মুগা আমাৰ কিছুমান সঁচত যায়, বিশেষকৈ উত্তৰ অসমৰ পৰা আহে সঁচ কিনিবলৈ, আৰু যদি নহয় আমি বাকী কাটনিসকলক মুগা বিক্ৰী কৰোঁ। উচিত দাম পায় না আপোনালোকে মুগা? আমি চৰকাৰীভাৱে এতিয়ালৈকে উচিত দাম পোৱা নাই। আমি চৰকাৰীভাৱে বজাৰো আমাক দিব পৰা নাই। কিন্তু যিসকল ব্যক্তিগত ব্যৱসায়ী তেওঁলোকৰ পৰাহে আমি যথেষ্ট দাম পাওঁ। আমি ৰেচম বিভাগক আমাৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ, মাউত গাঁওখন এখন বৃহত্তৰ এই মাউত গাঁওখনত পূৰ্বৰে পৰা মুগা খেতিত ৰাইজ ব্ৰতী হৈ আহিছে, কিন্তু আজিলৈকে ৰেচম বিভাগৰ ফালৰ পৰা আমি একো পাবলৈ সক্ষম হোৱা নাই। স্বাৱলম্বী হ'ব পাৰিছে না আপোনালোকে? স্বাৱলম্বীত মানে ধৰি লওক আমাৰ যেনেকৈ যিমানটো পাব লাগে আমি সিমানটো পোৱা নাই। যেনেকৈ আমি এমাহত 30-40 হাজাৰ টকা আমি তেনেকৈ ইনকম পালেও কিন্তু পৰা তলৈ নিব লাগে, মুগাটো পৰা তলৈ নিব লাগে, এখন চুমনি নহয়, ঘূৰাই ফুৰিবলগীয়া হৈছে। কিবা ক'ব বিচাৰিব নেকি ৰেচম বিভাগক? আমি বিশেষকৈ ধৰি লওক তেওঁলোকৰ ফালৰ পৰা কিবা যদি সাহাৰ্য যদি আমাৰ এনেকৈ যদি গছ পুলিৰ পৰা আদি কৰি কিছুমান যদি আমাক যোগান ধৰিলেহেঁতেন তেতিয়াহ'লে আমি বহুত স্বাৱলম্বী হ'ব পাৰিলোঁহেঁতেন। মুগা পালকৰ অন্যতম আহিলা ধনু আৰু বাটলুগুটি। ধনুৰ সহায়েৰে মুগাক চৰাইৰ পৰা ৰক্ষা কৰে মুগা পালকসকলে। সাম্প্ৰতিক সময়ত ধনুৰ গুৰুত্ব কমি আহিলেও মুগা পালকসকলৰ কাৰণে ই অন্যতম আহিলা। মুগা পালনত ৰাজ্যৰ ৰেচম বিভাগে অত্যাধিক গুৰুত্ব আৰোপ কৰি মুগা পালকসকলক সুবিধা প্ৰদান কৰি উৎসাহিত কৰিলে মুগা পালকসকল আৰ্থিকভাৱে উপকৃত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা অসম।